নমস্কাৰ, মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। বহুত দিনৰ বিৰতিৰ অন্তত আপোনালোকক মই মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইলোঁ। আৰু এই ভিডিঅ'টোত আজি আমি বহুত সৰু কথা এটা আলোচনা কৰিম। তো আপোনালোকে জানে যে মই আপোনালোকক সৰু সৰু কথাবিলাক জনাই থাকোঁ, একেবাৰে সূক্ষ্ম সূক্ষ্ম কথাবোৰ ওপৰতে মই ভিডিঅ'বিলাক বনাওঁ। তো আজি আমি আলোচনা কৰাৰ বিষয়টো হৈছে যে মই আজি আপোনালোকক জনাবলৈ যত্ন কৰিম যে আমাৰ ডাক্তৰবিলাক যি আছে, আমিতো দেখা পাওঁ মেডিকেলত ডাক্তৰবিলাক আছে বা নাৰ্ছবিলাক আছে, তেওঁলোকে বগা সাজ পৰিধান কিয় কৰে? তেওঁলোকেতো বেলেগো কাপোৰ পিন্ধিব পাৰে, ৰঙা, নীলা, সেউজীয়া কিমান ৰং আছে, কিন্তু অকল বগাটোহে কিয় পিন্ধে? তো এইটোৱে হৈছে আমাৰ যি টপিক। আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ নিয়ম জানেই, আপোনালোকক আৰু ক'ব লগা নাই যে আগতে এটা মোৰ ভিডিঅ' আছে বনোৱা যে আইফোনৰ লগতো কিয় একামূৰ খোৱা আপেল হয়। সেইটো মানে নিৰ্বাচন কৰিলে যে আইফোনৰ লগতো এনেকুৱা হ'ব যে আপেলটোৰ একামূৰ খোৱা হ'ব। তো সেইটো কিয় মানে নিৰ্বাচন কৰিলে, সেইটো যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত থকা ডেছক্ৰিপশ্যনটো ক্লিক কৰি দিব আৰু সেই ভিডিঅ'টো পাই যাব। আৰু যদি সেই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। গতিকে আজি আমাৰ ভিডিঅ'ৰ যিটো মেইন টপিক যে ডক্তৰবিলাকে বা নাৰ্ছবিলাকে বগা সাজ কিয় পৰিধান কৰে, তো আমি এই ভিডিঅ'টো মানে এই টপিকটোৰ ওপৰত আজি এই ভিডিঅ'টো আৰম্ভ কৰিম। তো গতিকে চাওক, মই বেছি কথা নাপাতো আৰু ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰি দিছোঁ। প্ৰথম কথা, ডক্তৰবিলাক বা নাৰ্ছবিলাকে বগা সাজ পৰিধান কৰাৰ এক নম্বৰ প্ৰথম কাৰণটোৱে হৈছে ডাক্তৰবিলাকে যেতিয়া যিকোনো ৰোগীৰ অপাৰেশ্যন হওক বা চিকিৎসা কৰে বা যিকোনো মানে ইনজেকশ্যন দিয়া, তেওঁলোকৰ মূল লক্ষ্য হৈছে চাফ চিকুণতাইদি কৰিব লাগিব। কাৰণ যদি এটা লেতেৰা পৰিৱেশৰ সৃষ্টি কৰে তাততো ৰোগী ভাল হ'ব নোৱাৰে। ৰোগীবিলাকক একেবাৰে চাফ চিকুণকৈ ৰাখি, চাফাকৈ ৰাখি, মানে ধুনীয়াকৈ ৰাখি পৰিষ্কাৰ কৰি মানে চিকিৎসা কৰাৰ প্ৰয়োজন। গতিকে এইকাৰণে বগা সাজ পৰিধান কৰে যাতে তেওঁলোকৰ দেহত যদি কিবা মানে কাপোৰ জৰাত যদি কিবা লাগিও যায় বগা সাজত, তেতিয়া মানে সোনকালে ধৰা পৰিব। মানে ধৰি লওক কিমান কি তাতে কেমিকেল থাকে, ঔষধ থাকে, কিবা কাৰণত যদি গাত লাগি যায়, যদি ধৰি লওক বেলেগ কাপোৰ, কলা কাপোৰ পিন্ধি থাকিলে মানে পটককৈ ধৰিব নোৱাৰিবও পাৰে। যেতিয়া বগা হয় তেতিয়া দাগটো ফটফটীয়াকৈ ফুটি উঠে আৰু তেতিয়া গম পাই যে মোৰ গাত দাগ লাগছে, মই এইটো সলনি কৰি ল'ম। গতিকে মেইন কথা চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বগা সাজ পৰিধান কৰা হয়, এক নম্বৰ কথা। আৰু দুই নম্বৰ কথা হৈছে ডক্তৰবিলাকক শান্তি, পবিত্ৰ, এই দুটা প্ৰতীক যিহেতু বগা, যে শান্তি পবিত্ৰ, এইটো আমাৰ বগা ৰঙৰ প্ৰতীক বুলি কয়, যে শান্তি আৰু পবিত্ৰৰ প্ৰতীক হৈছে বগা ৰং। তে শান্তি আৰু পবিত্ৰ বুজাবলৈ ডক্তৰবিলাকে বগা সাজ পৰিধান কৰে, মানে এইটো পৰিধান কৰি আছে যিহেতু শান্তি আৰু পবিত্ৰতা, এইটো এটা আমাৰ শান্তিৰ কাম। ডক্তৰবিলাকে আমাক চিকিৎসা কৰে, এটা শান্তি দি লৈ যায়। আৰু আমি যিহেতু একেবাৰে ৰোগত থাকোঁ, আমাৰ মানে কিবা কিবি হৈ থাকে, মনটো হৈ থাকে, তো সেই সময়ত এটা শান্তি প্ৰদান কৰি তেওঁলোকে আমাক চিকিৎসা প্ৰদান কৰি আমাক নিৰাময় কৰি তোলে। তো গতিকে এইটো এটা কাৰণ। আৰু চাফ চিকুণতা হৈছে একেবাৰে মূল কাৰণ, যাৰ ফলত ডক্তৰবিলাকে একেবাৰে চাফ চিকুণ হৈ থাকে আৰু চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বগা সাজ পৰিধান কৰে। তো আশা কৰিছোঁ আপোনালোকে ডক্তৰবিলাকে কিয় বগা সাজ পৰিধান কৰে সেইটো জানিব পাৰিলে। আৰু এই এনেকুৱা ভিডিঅ'বোৰ মই আপোনালোকৰ ওচৰলৈ আনি থাকিম আৰু ভিডিঅ'বোৰত মই এনেকুৱা সৰু সৰু কথাবোৰ আপোনালোকক জনাবলৈ যত্ন কৰিম। তো যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা মজাৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বহুত দিন বিৰতি আছিল, কিন্তু মই আৰু আহি থাকিম, ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ মানে মাজে মাজে আনি থাকিম। তো গতিকে আজিলৈ ইমানেই, ধন্যবাদ।